আসাম টাইমছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই মুহূৰ্তত আপোনালোকক বাতৰি দিব ওলাইছোঁ সোণাহাট মোৱামাৰী সংযোগী বাঁহৰ শাক, যিখন শাক ইতিমধ্যে স্থানীয় গঞা ৰাইজে গাঁঠিৰ ধন খৰচ কৰি সশ্ৰমেৰে নিৰ্মাণ কৰি লৈছে। বছৰ বছৰ ধৰি স্থানীয় ৰাইজে দাবী জনোৱা সত্ত্বেও সোণাহাট মোৱামাৰী সংযোগী এই বাঁহৰ শাকখন RCC দলংলৈ উন্নীতকৰণ কৰা নহ'ল। এয়াই হৈছে চৰকাৰৰ উন্নয়নৰ নমুনা। কি BTAD কৰ্তৃপক্ষ, কি অসম চৰকাৰ, কাৰো গা লৰা নাই এই দলংখনক লৈ, যিখন দলঙৰে প্ৰতিদিনে হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰী, কৃষক, গঞা ৰাইজ পাৰাপাৰ হৈ সোণাহাট, পাগলাহাট, প্ৰতাপগঞ্জ, হৰিহাট, ধুবুৰী, গৌৰীপুৰ, গোলগঞ্জলৈ যাতায়াত কৰে। কিন্তু সেই একমাত্ৰ নিৰ্ভৰশীল মোৱামাৰীবাসী ৰাইজৰ বাঁহৰ শাকখন এতিয়ালৈকে RCC দলংলৈকে উন্নীতকৰণ কৰা নহ'ল। BTADৰ পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত জলডোবা VCDCৰ মোৱামাৰী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড গাঁওবাসী ৰাইজে দান বৰঙণিৰে বাঁহ আদি কালেকশ্যন কৰি প্ৰায় 300 মিটাৰ দৈৰ্ঘ্য এই বাঁহৰ শাকখন নিৰ্মাণ কৰি লয়। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে এই বাঁহৰ শাকখন, যিটো DK ৰোড সংলগ্ন সোণাহাট মোৱামাৰী সংযোগী বাঁহৰ শাক। এই শাকখন RCC দলংলৈ উন্নীতকৰণ কৰা হ'লে ছাগলীয়া, আগমনী, গোলকগঞ্জৰ লগত BTADৰ বাঁশবাৰী, ৰূপসী এয়াৰপৰ্টলৈকে এক সুচল যাতায়াত ব্যৱস্থা হৈ যাব পৰিব। ফলস্বৰূপে ৰূপসী বিমানবন্দৰলৈকে যাতায়াতৰ এক বিকল্প পথ হিচাপে চিহ্নিত হ'ব। সেই স্থানীয় ৰাইজে বাৰম্বাৰ এই দলংখন RCC দলংলৈ উন্নীতকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। আমি পুনৰ কৈছোঁ, BTADৰ পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত জলডোবা VCDCৰ মোৱামাৰী একম খণ্ড আৰু দ্বিতীয় খণ্ড গাঁও। এই গাঁও বহিৰ্বিশ্বৰ লগত যদি এই বাঁহৰ শাকখন নাথাকে, বহিৰ্বিশ্বৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিব। এই বাঁহৰ শাকখন প্ৰতি বছৰে স্থানীয় ৰাইজে দান বৰঙণিৰে নিৰ্মাণ কৰি লয়। চৰকাৰক বাৰম্বাৰ দাবী জনোৱা সত্ত্বেও আজিগৱতি চৰকাৰৰ গা লৰা নাই। এয়া হৈছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ উন্নয়নৰ ফলাস্বৰূপ। দেখা পাই আছোঁ যে এই যে সোণাহাট মোৱামাৰী সংযোগী গদাধৰ নৈৰ ওপৰত বাঁহৰ শাক, এই শাকখন কোন ফাণ্ডৰ পৰা টকা দি আপোনালোকে নিৰ্মাণ কৰি আছে? এইটো আমাৰ নিজৰ ফাণ্ডৰ পৰা আমি নিৰ্মাণ কৰি আছোঁ। আমাৰ ৰাইজৰে পৰা বনাই আছোঁ। আমি নিজে গাঁঠিৰ ধনে দি আকৌ নিজৰে বাঁহ উঠাইছোঁ। আমি কোনোবা ঘৰত বাঁহ আছে 5জোপা 10জোপা কৰি বাঁহ লৈছোঁ। লৈ কেনে আমি ৰাইজে মিলি সকলোৱে মিলি জুলি নিজেই বনাই আছোঁ নিজৰ গাঁঠিৰ ধনে দি। ইয়াত কোনো MLA বা মন্ত্ৰী আমাক সহায় কৰা নাই আৰু পিছলৈ যাতে কৰে বুলি আমি আশা ৰাখিছোঁ। প্ৰত্যেক বছৰে এনেকুৱা বনাব লাগে বাঁহ নাহিলে। আপোনালোকে চৰকাৰক কি বুলি আবেদন জনাব? এইখন আমি এতিয়া ধৰক চৰকাৰক এনেকুৱা ধৰণে আবেদন এটা কৰিব বিচাৰিছোঁ, যাতে আমাৰ প্ৰতি বছৰে বনাব লাগে। বানপানীৰ সময়ত আকৌ খৰালি ছিজন আহিলেও তেনেকুৱাই পাৰ হ'ব লাগে। পানীটো থাকেই নদীত, প্ৰত্যেক বছৰে বনাব লাগে বানৰ আগে আগে। সেইকাৰণে আমি ভাবিছোঁ যে এইবাৰ চৰকাৰক জনাম যাতে আমাৰ পকী দলং কৰি দিয়ে। পকী দলং কৰিলে আৰু দ্বিতীয়বাৰ তেনেকুৱা আমাৰ কষ্ট ভুগিব নালাগে। আকৌ এইটো এটা সংযোগী পথ, বাঁশবাৰী গোলগঞ্জ সংযোগী পথ। আকৌ ৰূপসী এয়াৰপৰ্টলৈ যাবলৈ আপোনাৰ পথটো সুচল হ'ব এই ব্ৰিজখন হ'লে। তো গতিকে আমি ৰাইজে মিলি এইটোৱে চৰকাৰক জনাব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ দলংখন অতি শীঘ্ৰে পকী দলং হ'ব লাগে। কিনত প্ৰত্যক্ষ কৰিছে মোৱামাৰীবাসী ৰাইজে বাঁহৰ শাক নিৰ্মাণ কৰাৰ লগতে গদাধৰ নৈৰ বাঢ়নী পানীয়ে উঠুৱাই লোৱা পথত দান বৰঙণিৰে আৰ্ট ফিলিং কৰি আছে। এয়া হৈছে BTADৰ মোৱামাৰীবাসী ৰাইজৰ ত্যাগৰ বিনিময়। যে নৈ বয় এই কথাষাৰ মোৱামাৰীবাসী ৰাইজে প্ৰমাণ কৰি দেখুৱালে। আমি চেলুট জনাইছোঁ মোৱামাৰীবাসী ৰাইজৰ উদ্যমক।
আমি দেখি আছোঁ এই যে পাব্লিকে এই বাঁহৰ শাকোখন নিৰ্মাণ কৰি আছে, আপোনালোকে নিৰ্মাণ কৰি আছে, আপোনালোকক কোনোবাই পইচা দিছেনে? কিমান টকা দিছে? দিয়া নাই। দিয়া নাই। তেনেহ'লে আপোনালোকে ক'ৰ পৰা নিৰ্মাণ কৰি আছে? আমি এই ৰাজ্যৰ মানুহ এনেকৈ বাস্তা বনাই টনাই মানে আনি কাটি কাটি আমি বনাইছোঁ। অঁ, চৰকাৰৰ ওচৰত আপুনি কি দাবী দিব? চৰকাৰে মানে দাবী দিব লাগে, মানে আমাৰ চাকৰখন হ'ব লাগে। শাকোখন কি চাকৰি হ'ব লাগে নেকি? নোৱাৰে হয় না, কি বনাব লাগে? অসুবিধা হৈ গৈছে, আমাৰ মহামাৰী মানুহজন যোৱা অসুবিধা হৈ গৈছে।